কৈ আছিল সেয়া মানে মানুহখিনি কি কৈ আছিলে হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আজি একদম এইয়া পিঠাগুড়ি হয় এইখিনিতে পিঠা বনোৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। দিনটোৰ মানে ভাত বনোৱা এইবিলাক কিবা কিবি কাম কৰা ভিডিঅ' নকৰিলোঁ, একেখিনিকেনো কিমান কৰিম নহয়নে। এইফালে যিহেতু আজি মানে মিটিং আছিল, সেইটো কাৰণে একদম এয়া বৰা চাউল পিঠাগুড়ি কেতিয়াবা খুন্দি থৈছিলোঁ। আজি বোলো পিঠাকেইটা বনাই দিওঁ, মিটিং আছে যিহেতু। ইফালে মোৰ বনাই মেলি ধুনীয়াকৈ হৈ গ'ল। হোৱাৰ পাছতে আৰু একদম চাহখিনিও লগতে বহাই দিছোঁ। ফ্লাক্সত ভৰাই থৈ দিম নহয় জানো, মানে মানুহখিনি অহা সময়ত কাম কৰিব ভাল নালাগে নহয়নে। আগে কামকেইটা কৰি থ'লে ভাল লাগে। তাকেই বোলো একদম চাহ তাহ বনাই গৈ ফ্লাক্সতে ভৰাই থৈছোঁ। ভৰাই থৈ আকৌ একদম ধুনীয়াকৈ ঘৰটো বোলো সাৰি লওঁ, সেইটো কাৰণে এইফালে ঘৰ সৰাত লাগি গ'লোঁ দেই। এয়া ঘৰ চৰ সাৰি লৈছোঁ। তাৰপাছত ঘৰ সৰাৰ পাছত আকৌ বোলো একদম মানে আজি ভাত চাত খাই ৰোৱাই নাই, এইফালে কামতহে লাগি আছোঁ। এইফালে চোতালখনো সাৰি লওঁ, মানুহবিলাক অহাৰ পাছত এন্ধাৰে হৈ যায় যোৱালৈকে, সেইটো কাৰণে আগে ভাগে একদম পানী ছটিয়াই লৈ এইফালে চোতাল সৰাতহে লাগি যাওঁ বোলো, হয়নে নহয়। আপোনালোকেও এনেকৈ কৰে নেকি ক'বচোন দেই, আগে ভাগে বোলে মানে কামবিলাক কৰি লওঁ বুলি ভাবে নেকি। তো এইফালে ধুনীয়াকৈ পানী ছটিয়াই লৈ একদম পূৰা ইয়াত ঝাৰু লগাত লাগি গৈছোঁগৈ। এইফালে ঝাৰু ধুনীয়াকৈ লগাই ল'লোঁ। লোৱাৰ পাছতে মানুহবিলাকো লাহে ধীৰে আহিব হৈছেই যিহেতু একদম। তাৰপিছতে আহিয়ে পালে নহয়। অহাৰ পাছত মিটিংখিনি নেদেখালোঁ, চাহ দিয়াখিনিকে ধুনীয়াকৈ দেখাই দিছোঁ। এইফালে চাহ দিবলৈ লৈছোঁ। আৰু মানে মিটিং গাভৰুৰ পৰা এতিয়া বিয়া সোমোৱা 9 বছৰ হয়, আজিলৈকে মিটিং এইবিলাক একোতে সোমাই পোৱা নাছিলোঁ, ঘূৰিয়ে পোৱা নাছিলোঁ। এবাৰ প্ৰথমবাৰ সোমাইছোঁ। যিহেতু আমাৰ ঘৰত দেউতা মায়ে তেনেকৈ ইমান এইবিলাক ভাল নাপায়, সেইটো কাৰণে সোমোৱা নাছিলোঁ। এতিয়া অৱশেষত সোমাব লৈছোঁ আৰু লাহে ধীৰে বুঢ়ী হৈছোঁ যিহেতু। বুঢ়ী হোৱাৰ পৰা যি টি কাম অলপ মানে কৰিবলৈ লৈছোঁ আৰু। তাকে ধুনীয়াকৈ মিটিঙত সোমালোঁ। সোমোৱাৰ পাছত মিটিং হৈ গ'ল। হোৱাৰ পাছত শেষত ধুনীয়াকৈ চাহ তাহ সকলোকে দিলোঁ। আৰু মানে ভালকৈ বুজিয়ে নাপাওঁ মিটিঙৰ বিষয়ত, লাহে লাহে অলপ অলপ বুজি পাইছোঁ আৰু। আপোনালোকে কোনে কোনে এনেকৈ মিটিঙত নোসোমোৱাকৈ আছে, আৰু কোনে কোনে সোমালে একদম সোমাই পূৰা স্মাৰ্ট হৈ গ'ল, ক'বচোন দেই কমেণ্ট এটা কৰি। তো আজি ভিডিঅ'টো ইমানে ৰাখিছিলোঁ। আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। ভাল লাগিলে লাইক কমেণ্ট এটা দি থৈ যাব আকৌ। আৰু ধুনীয়াকৈ চিনাকি হ'ম, কমেণ্ট দিলেহে চিনি পাম। লাইক দিলেও মানে ভালকৈ চিনি পোৱা নাযায়, মানে কোনে লাইক দিছে কি কথা। কিন্তু কমেণ্টটো দিলে মানে ধুনীয়াকৈ কমেণ্টটো অন কৰোঁতে কোন বা কেনেকুৱা কি কথা এনেকৈ চোৱা যায় যে, সেইটো কাৰণে মানে চিনাকি হয় আৰু। তো চিনাকি হ'ম, ধুনীয়াকৈ কমেণ্ট চমেণ্ট কৰিব আপোনালোকেও। এইফালে সকলোকে ধুনীয়াকৈ চাহখিনি দি ল'লোঁ। সেয়া আৰু মিটিঙত সোমাই যেনিবা ভালো লাগিছে, যিহেতু ঘৰতে থাকোঁ। তেনেকৈ একদম এমাহৰ মূৰত এদিন ওলাই যাওঁ দেই, ভাল লাগে আৰু। আজিলৈ বাই বাই।